কি হ'ল? পুতেৰলৈ চোৱা কি কাণ্ড কৰি আহিছে। তই অকণমান ভাল হচোন। তই কেতিয়াকে ভাল হবি বাৰু? তোৰ এই কাণ্ড কাৰখানাবোৰে আমাৰ মন মগজুত ধৰিছে শুন। তই কেতিয়াকে ভাল হবি শুন? মই মন মগজুৰ কথা একো নাজানো। ছাঁ থৈ যা। অনন্ত স্যার আজি বহু দিনৰ মূৰত তোমাৰ লগত দেখা দেখি হ'ল। হয় স্যার। কোৱাচোন কি মন কৰি আহিলা? মন মানেনো কি স্যার, মই সদায় সোমাম বুলি ভাবি থাকো কিন্তু সময় নাপাওঁ। আজি বোলো নহয়, আজি ছাৰক দেখা নকৰাকৈ মই নাযাওঁ, এই ভাবি মানে সোমাই দিলো স্যার। হয় নেকি? ভাল কৰিলা, বহুত ভাল কৰিলা। ময়ো আজি তোমাক বহু দিনৰ মূৰতেই দেখা পালোঁ। হয় স্যার। ভালে আছে স্যার? হয়, ভালে আছো। বাইদেউ ভালে আছেনে স্যার? তেওঁলোকো ভালে আছে। বাইদেউ ভাল ভাল। আজি বোলো নহয়, ছাৰক দেখা নকৰাকৈ আজি নাযাওঁ। চাহ তামোলৰ ব্যৱস্থা কৰা, আমি দুজনে কথা পাতিম। বুজিছা স্যার, কি ক'ম বুলি ভাবিছিলো তোমাক। স্যার আপুনি কিবা অন্য মনস্ক হৈ পৰা যেন লাগিছে, কি আছে? হয় হয় হয়, তুমি ঠিকেই কৈছা। তোমাক কওঁ জানো, আজি এটা চিন্তাই মোক কিছুদিনৰ পৰা সঁচাকৈ বৰ আমনি কৰি আছে। কওকচোন ছাৰ। তুমি কথাটো ঠিকেই কৈছা, মই চিন্তাত নকৰা নহয়। মানে মোৰ এই ল'ৰাটোক লৈ অলপ চিন্তাত পৰি আছো। ল'ৰাটোৱে আকৌ কিহৰ চিন্তা? কি ক'বা অনন্ত, ল'ৰাটোক লৈ মই ইমান চিন্তাত পৰিছোঁ তোমাক ক'ব নালাগে। এইটো মোৰ ঘৰৰ বিষয়। মই আজি দুদিনমানৰ পৰা মই ইমান মোৰ মানসিক দ্বন্দ্বত মই ভুগিছোঁ, মই তোমাক খোলাখুলিকৈ কৈ দিবলৈ বাধ্য হৈছোঁ। সি বহুত অধপতনে গৈছে। মই এজন শিক্ষক মানুহ, তুমিতো জানা। হয় ছাৰ। সমাজত মই ভাল কথা কওঁ, ল'ৰা ছোৱালীক শিক্ষা দিওঁ। শিক্ষা কটা কৰা গোটেই জীৱনটো মই লোকক বুজাওঁতেই গ'ল। অথচ মোৰ এই ল'ৰাটোক মই ভাল পথলৈ ঘূৰাই আনিব পৰা নাই আজিলৈকে। মই সেই কথাটোক লৈ পেলাই মানসিক দ্বন্দ্বটো মোৰ ক্ৰমে ক্ৰমে বেছি হৈ গৈছে। এনেনো ছাৰ, তাক লৈনো ছাৰ এনে কি ডাঙৰ চিন্তা হৈছে? আমিতো তাক ঠিকেই দেখি আছো ছাৰ। তুমি বাহিৰৰ পৰা ঠিকেই দেখিছা, কিন্তু ঘৰখনত মই আছো। তাৰ অটপালিবোৰ মইহে দেখি আছো। বাধ্য নহয় কোনো কথাত। বেয়া বস্তু খাবলৈ ল'লে, বুজিছা? বেয়া বস্তু খাই মুখলৈ ঘৰলৈ আহে, পৰিৱেশ নষ্ট কৰিছে ঘৰখনৰ। মোৰ সন্মান সমাজত নাইকিয়া কৰিছে। ছাৰ আজিকালি ডেকা ল'ৰাও ছাৰ এই দুই এক লগৰ ল'ৰা পাই কেতিয়াবা হয়তো অকণমান মুখত দিছে, সেইটোনো আৰু কি ডাঙৰ কথা ছাৰ। এই লাহে লাহে সকলো নিজেই ঠিক হৈ যাব। সেইটো অৱশ্যে হোৱা হ'লে ভালেই আছিল, কিন্তু সেইটোতো তুমি হ'ব বুলি কেনেকৈ ক'বা? ছাৰ হ'ব ছাৰ, তাক এটা কাম কৰিব পাৰি নহয় ছাৰ। এই ভাল চাই ছোৱালী এজনীৰ লগত যদি তাক বিয়াখন ঠিক কৰি দিয়ে, তেতিয়া কিন্তু ছাৰ সি সলনি হৈ যাব। মোৰ কিন্তু বিশ্বাস আছে ছাৰ। ছোৱালী? আছে। তুমি অৱশ্যে কথাটো ঠিকেই কৈছা। মই সেই কথাটো আজিলৈকে ভবাই নাই। ছাৰ, তাৰ আপুনি বিয়াখন ঠিক কৰি দিয়ক। মই কৈছো নহয়, সি একেবাৰে পথলৈ, শুদ্ধ পথলৈ গুচি আহিব। নাই নাই, এইটো কেনেকৈ হ'ব?
মই ছোৱালীজনীৰ জীৱনটো ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰো ৰ'বচোন হে আপুনি অনন্ত কিবা কথা এটা ক'বলৈ লৈছে অনন্ত চালো অনন্ত কিবা কথা এটা কৈছে আপুনি চিধাই কথাষাৰ তেনেকৈ নক'বচোন নহয় জানো অনন্ত তাৰ বিয়াখন পাতি কৰি যদি মতি ভাল হয় মইতো ছাৰক সেইটোকে কৈছোঁ এই তেনেকুৱা বহুত ল'ৰা আছে ছাৰ মোৰ হাততে আছে তেনেকুৱা কিমান সলনি হৈ গৈছে বিয়াখন পতাৰ পিছত ল'ৰা একেবাৰে সুৰসুৰীয়া হৈ পৰে এই বাইদেউ মই জানো কিবা ভুল কৈছোঁ আৰু এজনী ছোৱালী আছে মোৰ হাতত এই আমাৰ ওচৰতে আমাৰ দাঁতি গাঁওখনত সেই ইন্দ্ৰ গগৈ ছোৱালীজনী এই বৰ সুন্দৰ ছোৱালী বাইদেউ বৰ সুন্দৰ ছোৱালী একেবাৰে শুৱাই পৰিব আপোনালোকৰ ঘৰখনত ভাল বহিছে ভাল হ'ব কথাটো আৰু মতি গতি ভাল হ'ব ইন্দ্ৰ গগৈ ছোৱালী কেলে ইন্দ্ৰ গগৈ ছাৰ আপুনি চিনি পায় এই ইন্দ্ৰ গগৈ আমাৰ দাঁতি গাঁওখনত বুজিছোঁ জানো তোমালোকে যি ভাল দেখা কৰা মই এইবোৰ হ'লে একো ধৰিব পৰা নাই গতিকে মই এইবিলাক ভাবি চিন্তি চাম বাৰু তোমালোকে চিন্তা কৰাচোন বাৰু বাইদেউ মই তেতিয়াহ'লে অকণমান আগবাঢ়িম নেকি বাৰু এই মই খাবতো আগবাঢ়িম নেকি বাৰু মইতো ভাবিছোৱেই এই সি সলনি হ'ব ছাৰ সলনি হ'ব জানো সলনি হয় নে নহয় মই নাজানো তাৰ যিহে মতি গতি তাৰ যিহে স্বভাৱ ভাল হ'লেতো ভালেই সেইটো ভগৱানৰে কিবা বুলি ক'ম এই ভাল হ'ব ছাৰ ভাল হ'ব বুলি মই ক'লো নহয় এই আপুনি দায়িত্ব মোক দিয়ক ঠিক আছে তুমি বাৰু চিন্তা কৰাচোন কি হয় দেখা যাব মই তেন্তে বাইদেউ আগবাঢ়িম নে বাৰু কামত ভাল কথা কৈছা ভাল কথা কৈছা মতি গতি ভাল হওক ঘৰখন অকণমান শান্তি বুজিছানে ভাল হ'ব আমি তাকে ভাবোঁ ছাৰ তুমি সোনকালে পাতা কথা বুজিছানে শুনিছে পাতৰ কথা ভাবিছেনে মই মোৰ বাতিটোৰ পৰা ছাৰ তেতিয়াহ'লে মই তুমি তেতিয়াহ'লে যোৱা আহিবা মাজে মাজে আহিবা আহি থাকিবা দেই মই এই ইন্দ্ৰ গগৈ ঘৰলৈকে পাক এটা মাৰিমগৈ এতিয়া হয় নেকি ঠিক আছে তুমি তেতিয়াহ'লে যোৱা ভাল অনন্ত এই বহুত দিনৰ ওলালাহি হয় ঘৰত সকলোৰে ভাল নহয় মংগল 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 ঠিকে থাকে আছে ভাল কথা এবাৰ কি সকামতনো ওলালাহি সকাম মানে কিছু গধুৰ মানে সিমান গধুৰো নহয় এইটো ভাল লাগিল এই গধুৰ বুলি ক'লে আকৌ বুকুখনত ধপংকে মাৰি দিয়ে নহয় বয়স হৈছে নহয় দিয়া বাৰু কোৱাচোন এতিয়া ভালকে বুজাই কোৱা পাতলকে বুজাই কোৱাচোন বাৰু বাকী ঘৰত সকলোৰে মংগল সুন্দৰ সকলো আমি তিনিটি প্ৰাণী ঠিকে আছো দিয়া ছোৱালীটি চাগে ডাঙৰ হ'ল ছোৱালী ডাঙৰ হ'ল চিন্তা নাই ছোৱালী মজবুত হ'ল আৰু হয়নে মজবুত হ'ল বুজিছানে তাৰমানে পাৰিলে গতাই দিয়াৰ ব্যৱস্থাহে ভাবিছো মই ব্যৱস্থা কৰিব লাগে পিছে মোৰ হাতত আছে ল'ৰা এটা হয় নেকি ল'ৰা এটা আছে বুলি ক'লা কিন্তু কথা হ'ল ল'ৰাটো বাৰু সকলো দিশতে ভালনে ভাল তেতিয়াহ'লে আমি চিন্তা কৰিব পাৰোঁ নেকি বাৰু দস্তুমত পাৰোঁ নহয় হেৰা মাজনীৰ মাক এই শুনিছানে বোলো ভালে আছে এই অনন্তই কথা এষাৰ কৈছে কৈছে মানে আমাৰ এই মাজনীটো ডাঙৰ হ'ল দিয়াচোন তাইৰো আমি বিয়া বাৰুৰ কথা চিন্তা কৰিব লাগে নহয় আৰু অনন্ত এটা উপযুক্ত প্ৰস্তাৱ দিছে তেওঁৰ হাতত বোলে এজন সুন্দৰ উপযুক্ত পাত্ৰ আছে গতিকে আমি যদি মাজনীয়ে মত দিয়ে তেতিয়াহ'লে কথাটো আগবাঢ়িব পাৰোঁ নিশ্চয় আপুনি ভালে কৰিছে ছোৱালীকো এবাৰ সুধি চালে ভাল হ'ব নিশ্চয় তুমি যোৱাচোন তুমি যোৱা আমি এই মাজনীৰ মতটো লৈ লওঁ তুমি যোৱাচোন মাজনীক লৈ আনা মাজনী ল'ৰা কিন্তু বৰ ভাল আমাৰ মাজনীৰ লগত মিলিবনে বাৰু বাকী আছেনে তুমি ৰঙেই চাবানে গজেন্দ্ৰ ল'ৰা নহয় তাতে মদ মানে নেখায় সেইবিলাক নেখায় অতি সুন্দৰ কথা মাক বাপেকৰ একেবাৰে মানে বাধ্য অতি সুন্দৰ কথা মাজনী নমস্কাৰ বৰ এজনী হলি পাই ভাল তোৰ ভাল খুৰীহঁতৰ ভাল খুৰী আৰু ভাল আৰু ল'ৰা ছোৱালীকেইটাও ভাল
এই বয়জনী হলি বহুত দিন দেখা নাই নহয় তোক পাই তাকে আপুনি অহা দেখাই নাই বহুত দিন ক'ত ন অনন্ত মানুহৰ অনন্ত কাম নহয় জানো পিছে মই আকৌ সেই মা দেউতাৰ লগত কথা এটা পাতিছিলো তোৰ সংক্ৰান্ততে তই বা আকৌ কি ক কথাটো ভাবিছা খুৰাদেৱে এটা প্ৰস্তাৱ লৈ আহিছে মাজনী তোমাৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰি আমিও ভাবিছো তোমাৰ বিয়াখন পাতি পেলোৱাটোৱে ভাল হ'ব নেকি তোমাৰ বা মতামত কি শুনিছ মাজনী তই দিনক দিনে ডাঙৰ হৈ আহিছ আৰু চা এই মা দেউতাৰ একমাত্ৰ কন্যা তোৰ এটা ব্যৱস্থা আমি কৰি থৈ যাব লাগিব আমাৰ বয়স হৈ আহিছে গতিকে আমাৰ বয়স থাকোঁতেই তোৰ এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ আমাৰ অনন্তই এটা সুযোগ্য ল'ৰাৰ কথা কৈছে আৰু ময়ো ভাবিছোঁ এই ল'ৰাটোৰ লগত তই সুন্দৰকৈ থাকিব পাৰিবি খাব পাৰিবি সংসাৰ কৰিব পাৰিবি সেয়েহে এই প্ৰস্তাৱটোত আমি মাৰা আৰু মই এক প্ৰকাৰ প্ৰস্তাৱ দিছোঁৱেই তোৰ কথাৰ কাৰণে চিন্তা কৰিছোঁ কাৰণ তই আজিকালি সন্তান তই উঠি অহা এগৰাকী ছোৱালী তোক যদি নুখুৰাকে কিবা এটা কৰোঁ আমাৰো মনটো বেয়া লাগিব নহয় নিশ্চয় হয় নহয় তই তোৰ এটা মত দেচোন তই কি কৰ নকৰ দেউতা তোমালোকে যি ভাল দেখা মই তাকে কৰিম আৰু মোৰ একো প্ৰব্লেম নাই শুনিলা অনন্ত ছোৱালী কা তুমি চিন্তা নকৰিবা শিলৰ ৰেখা মই যি মত দিছো সেইটো শিলৰ ৰেখা তুমি একো চিন্তা কৰিব নালাগে ছোৱালীয়ে যেতিয়া খবৰ দিলে আমাৰ দুইজনতো আছে গতিকে তুমি আগবাঢ়া মই আগবাঢ়ো নে আগবাঢ়া একো টেনচনে নল'বা হেৰি নহয় অনন্ত গোৱা এখনকে দিয়া আমি কথাই আছো বাৰু বুজিছা তোমাৰ গোৱাৰ কথা চিন্তা কৰাই নাই মই আকৌ গোৱাখন ক'লে মোক একো নেমানে অতি খৰধৰ কৰা এওঁ আকৌ অনন্ত কাম নহয় অনন্ত কাম বুজিছা গোটেই সংসাৰখনৰ কামবোৰ এওঁৱে কৰে কি ফূৰ্তিতে পাহৰিয়াই গৈছে মই আকৌ সেই ল'ৰালৈকে এতিয়া গৈ দৰা ঘৰ পাবগৈ লাগিব হয় এই আমাৰ সাৰৰ ঘৰ মহাশয় মহাশয় মোক ক'বলৈ নহ'লে নহয় অতি সুন্দৰ কথা ছাৰ মোৰ বিয়া হ'ব বৰ ভাল যোৰা লগাইছা দেই তুমি মানে মহাশয়ক ভাল পাম ময়ো মহাশয় বুলি কৈ ভাল পাম বিয়ৈক মাজে মাজে যোগাম মানে বিয়ৈ ভাল পাব পিছে বিয়ৈ বৰ চিন্তাত থাকে থাকে অনন্ত চিন্তা হয় তুমি অলপ বুজাবাচোন কিনো চিন্তাত থাকিব লাগে মই আগবাঢ়ো তেতিয়া ঠিক আছে মুখ মিঠা বেলেগে কৰিমহি আকৌ নিশ্চয় সেয়া অনন্ত ভালকে মুখ মিঠা কৰাব লাগিব দেই কৰাব লাগিব বাৰু আহিছো ঠিক আছে
পৰা মিলা প্ৰীতিৰে থাকিবি ঘৰখনৰ সকলো নিয়মবিলাক চকু দিবি ইজনে সিজনে দুয়োটাই বুজাবুজিকৈ চলিবি ভাল হ'ব দেই ইমান দেৰি হ'ল নে তুমি খোৱাই নাই নেকি ইমান দেৰি আপোনাৰ ইমান দেৰি হ'ল মই আৰু শুম নে তোমাৰ হাতত পইচা আছে নেকি পইচা পইচা যিখিনি আছিলে সেইখিনি দিলে আপুনি মুখে মুখে তৰ্ক কৰিব পৰা হৈ গ'ল আজি সদায় পইচা কথা কৈ থাকিলে মই তেনেকেই কম ন বাপেৰৰ ঘৰৰ পৰা কি মুখখন লৈ আহিছিলি নেকি শুন কাইলৈৰ ভিতৰত মোক 5,000 টকা আনি দিব লাগিব তৃতীয়বাৰ যাতে মই ক'বলগীয়া নহয় আৰু কানি নেদেখাবি তেনেকুৱা চকু পানী মই বহুত পাৰ দেখিছোঁ শুনিলি নহয় তৃতীয় দিনা যাতে মই প্ৰশ্ন কৰিবলগীয়া নহয় এই অলপ আগত আহিলোঁ আজিকালি ক'ত থাকোঁ এই আছোঁ আৰু অকণমান সৰু কাম এটা কৰি হয় নেকি ভালেই কৈছে যে বিদেশত আছগৈ মই বহুত দিনমান লগ পালোঁ তোক মাৰ লগত খাওঁ উপায়ো মদৰ নামত আজি 2 মাহে বটলটো চুই পোৱা নাই বহুত হেৰুৱালোঁ বুজিছ মদ খাই থকাহেঁতেন এতিয়া আজি এই চাকৰিটোও মই নাপাওঁ হয় বৰ ভদ্ৰ হৈ গ'লি ধনবোৰ দেখিছোঁ কথাই পতা মিছাও তয়ো মদটো এৰ মুখৰ আগতে কিমান দুৰ্ঘটনা ঘটি গৈছে দেখিছ নহয় তই দেখিছোঁ বৰ ডাঙৰ কথা ক'ল হ'ব দে ঐ কাট মাৰিব নালাগে এইফালে বহ বিয়াখন পাতিলি কাইলৈ পৰহিলৈ ল'ৰা ছোৱালী হ'ব এনেকৈ মদ খাই যদি ঘূৰি ফুৰ তাহাঁতৰ ভৱিষ্যতটো কি হ'ব তই নিজৰ কথা চিন্তা নকৰিলে কমচে কম তাহাঁতৰ কথা চিন্তা কৰ তোৰ ঘৰখনৰ কথা চিন্তা কৰ শুন বন্ধু হিচাপে কৈছোঁ আজি মদ চদ খাব নালাগে চিধা ঘৰলৈ যা গধূলি মই গৈ আছোঁ ঘৰলৈ যাবি দেই নহয় এনেদৰে মই জীৱনটো শেষ হৈ যাব দিব নোৱাৰোঁ মই নিজকে সলনি কৰিবই লাগিব মা দেউতাক মই বহুত কষ্ট দিলোঁ বহুত অত্যাচাৰ কৰিলোঁ মই মোৰ পত্নীক বহুত অত্যাচাৰ কৰিলোঁ মই জীৱনটো নতুনকৈ আৰম্ভ কৰিবই লাগিব মা দেউতা তোমালোকে মোক ক্ষমা কৰি দিবা মই আজিৰ পৰা ভাল হ'ম কাকো অত্যাচাৰ নকৰোঁ সঁচাকৈ নিজকে যেন বৰ পাপী যেন অনুভৱ হৈছে মই মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব